ঐ মাই কবানো ক'ত গেলা সৰস্বতী পূজা গেল কিজানি তাক আঞ্জা দিবা আকৌ মই চিয়াৰ তাতে দিছো নহয় পঢ়া স্কুলত তাতে বোলো ময়ো যাওঁ এপাক একেবাৰে ময়ো একেবাৰে বগা মূলা হান হৈ ওলালো আগতে বগা বগুলাটো একেবাৰে বগা বগা তিল পিঠা একেবাৰে বগা পিঠা এতিয়া তই বহিবি নে মই যাওঁ নবহো কিয়া কিয়া যাওঁ ঘৰত কোনো নাই হয় নেকি এতিয়া এই গোটাখন যদি যালে সৰস্বতী পূজাতে ঘৰত কোনো নাই পিছে এতিয়া মই সিহঁতো বিচাৰ ল'ব আহিব নাই এতিয়া ময়ো যাওঁ চিয়া মই কৈছো নেখেৰাও মই চিয়া মই চিয়া নেখেৰাও কিয়া তাই নাকিলি ময়ো থাকবা নোৱাৰো বুজিছানে যে তুমিও যাবি তাই মই এটা হৈ থাকবা মলি ৰাতিটো মোৰ নাযায় গম পাইছে নে নাই একেলগে যাবি হ'ব একেলগে যাম লৈ আহিম কিন্তু লৈ আহিম ঘূৰাই ঘূৰাই এটা হ'ব তই এতিয়া যাগে যা যা সোনকালে যা এই এনেই যাবাতো পাৰিবি একেলগে যা চাওঁ অকণমান তোক মই আগবঢ়াই দি আহোঁ যা চাওঁ যা সোনকালে যা যা তই আৰু পিছত দেখি নাচাবি যাই যা আৰু নাচাবি খেলালো দা এই ভুৰিটো কিবা কৰি এই ভুৰিত ধৰি মই এই দুই ৰাতি আমাৰ জানৰ লগত মই একেলগে ঘুমাবই পৰা নাই মাজতে হাতী পৰা দি পৰি থাকো আমি মানে হবাই নহবা কিবা কৰি চাল কৰি খেলালো এই ভুৰিটো আজিহে অকণমান শান্তি হব নাই এক নৰাৰে খেলালো এই জান নহলি মই কিনকে থাকিম বাৰু এই নহওঁতে যে কিবাকে খেলালো ভুৰি আহি সুধাব পাৰে ক'ত দে ক'ৰবাত খালে ৰঙা পৰি থাকা বুলি কমা আৰু হ'ব দে ময়ো যাওঁ সৰস্বতী পূজাত কিবা আকৌ কি কৈছি পলমে হ'ল লেকচা নাই মাইনে যেতিয়া ৰখি আছে তাতে কোটে তয়ো যাব ওলাইছা নি মই যাম ইনকে যাবি নহয় মই হাই স্কুল এম ই স্কুল এল পি স্কুল চবতে যাম চবতে যাবি এতিয়া আমাৰ মাইনাক মই তাতে দিছো বৰাপাৰ স্কুলত তাতেও পাতিছি ন সৰস্বতী পূজা তাতে একপাক আহো যায় নিজে তো আকৌ এইখন কোনে দিলে ঐ আমাৰ একেবাৰে হেৰি নহল বুলি আমাক কোনো নেটব নেকি ভাল পাইছে নহল বুলি আমাৰ নেটব নেকি ভালে লাগছে দে অকণমান চোৱা কোনে দিছে আমাক দে তই এতিয়া ঘূণাই বুঢ়িয়ে দে এতিয়া মোক নিদিলে এতিয়া মানুহ লাগে তই কিনকে মেনেজ কৰা নকবি কবানো তিৰি হানো লাগে মুনি হানো লাগে দেখোন এনেকে মুখখন চালি ধাৰবা লাগে মোৰ জিংকে ধৰছি এতিয়া যাই ঘুচি যায় এনেকে একে মোৰ গামোচা চামোচা ক'ত পৰিল মই ভাগ্য ভাল আছিল বুলিহে সেইটো ফুলকি বললি আৰু বাকী নোহোৱা কিবা কৰি বাচি কিবা বাকী যদি যাবি এতিয়া এই ৰচোন মোক তিৰিটো ধৰা বুলি তই কিনকে গম পালি নহয় নাই গম কিবা একো হেৰি নাইতো তোক বিশ্বাস কৰাও টান নাই মই নাই এনকে দেখা পাওঁ ইনভেষ্টিগেশ্যন কৰিব লাগিব মই এইটো কথা এটা পুলিচ নহয় দে হেৰি এতিয়া পলমে হৈছে তই যাগে যা মই যাওঁ বুজিছা ঘৰলে তই যাওঁ অলপ থাকোঁ দে কি খেল খেলবা ইচ্ছা তই ক'বা নাচবা ভাই এটাতো কোনো নাখে যাওঁ মই আহিলো এনেকে লাল খাবি গেলা লাল খাবি গেলা খাবি গুটি ফুটি লৈ কিবা আছিল পাহৰিলোৱে নহয় আৰু এই মহাৰ লগত কৰিলি মানে খাবা লাগে অলপমান নাখায় থাকিবাও নোৱাৰো মানে কোনফালেদি আহিছো মই হত পোৱা নাই বাপ্পা ইমান মস্ত জেগা কোনফালেদি আহিছো মই হতে পোৱা নাই এই বাপ্পা ফুলেশ্বৰী 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 বুকুৰে লো গৰি Sorry, Mikey. Or Matauli. Oh, Corona Maska. Apa di sini ke? More Fuleshori, Anishori, Echal. Ani. That's the Mikey. Jay. Ayla.
ফুলেশ্বৰী মোৰ ফুলেশ্বৰী ফুলেশ্বৰী আজি মোৰ সৰস্বতী পূজা তামাম বেলেঞ্চ আছে বেলেঞ্চ আছে চেলেঞ্জ নকৰো বেলেঞ্চ আছে ফুলেশ্বৰী হেল্ল' এবাৰ এবেলা বুলি কৈছো নহয় এবেলা চুপ এবেলা মই চেৰাতে খাওঁ বা অমৃতে খাওঁ বা ভূতে দিয়া খাওঁ তোৰ কি দৰকাৰ চুপ তোক আকৌ বস্তাৰ ভিতৰত খাব লাগিব নেকি হা ইউ বস্তা ইণ্ডা সোমাই খাম তোক বস্তাৰ ভিতৰত মায়ে তোৰ মায়ে ক'ত মচি যায় দাদা চাদা পৰি আছে যা পাঞ্জাবী পেণ্ট মই পিন্ধি যোৱা নাই নহয় পাঞ্জাবী পেণ্ট আছে এইখন তেৰিকা এইখন হয়তো আনজো আমি যাম আকৌ নামানো সৰস্বতী আমাৰ ঘৰ দেখা কিমান আগবাঢ়িছে ক'ব নোৱাৰা তই চলি পলিৰ কথা চিন্তা কৰছ এতিয়া বুঢ়া হৈছে তো অলপমান চিন্তা কৰ মদ পানী গিলা বাদ দিছোন তই বহু আমি ঘৰত যাম তোক আজি মই যো দিছো যো পিছত দিছো যো তেৰিকা মাৰিব যো এইখানা তিতিৰিয়ানি এই দখা কাপোৰ ধুব লগা হৈছে এই এটা কথা কওঁ এই আজি যিটো ভিডিঅ' হ'ল এইটো ভিডিঅ'ৰ মানে মনোৰঞ্জনৰ কাৰণে দিয়া হৈছে এইকাৰণে দিয়া হৈছে মানে আজিকালি সৰস্বতী পূজাত মানে বিভিন্ন ধৰণৰ মানে সাজপাৰ পিন্ধি আহি সৰস্বতী পূজা তাৎপৰ্য নষ্ট কৰি দিয়ে আৰু লগতে কিছুমান মানে নিচাযুক্ত দ্ৰব্য সেৱন কৰি ল'ৰা ছোৱালীবিলাকৰ নিজৰ জীৱন নিজেই ধ্বংস কৰে গতিকে আপোনালোকে পাৰালৈকে এই নিচাযুক্ত দ্ৰব্যসমূহ সেৱন কৰাৰ পৰা বিৰত থাকক আৰু এই মানে সমাজখন সুন্দৰ কৰি গঢ়ক আৰু মানে সেইকাৰণে আৰু ভিডিঅ'টো বনালোঁ আৰু মোক তিৰিয়ানিয়াই দখা এই কৈ তই কিবা ভিডিঅ'টো সকলোৱে ব্যংগভাৱে নল'ব মানে উদ্দেশ্য আমাৰ এটাই আমি যাতে ভিডিঅ'ৰ জৰিয়তে কিছুমান বাৰ্তা দিব পাৰোঁ দেই আৰু আপোনালোকক আমি ক'ব বিচাৰিছোঁ মানে কি হয় বৰ্তমান সমাজত মদ পানীৰ প্ৰচলনটো বেছি হৈছে সেইবিলাক ৰোধ কৰিব আমি মুখেদি ক'ব গ'লে মাৰহে খাম সেইকাৰণে ভাবিছোঁ ভিডিঅ'ৰ জৰিয়তে কিছুমান বাৰ্তা প্ৰেৰণ কৰোঁ ৰাইজলৈ আৰু লগতে আজিকালি সৰস্বতী পূজাটো কি হৈছে এটা ফেশ্বন শ্ব'ত পৰিণত হৈছে এইটো কোনোবাক যদি কাৰোবাৰ লাগিছে লাগক কথা নাই মই বেয়া নাপাওঁ কিন্তু ফেশ্বন শ্ব' নকৰিব সৰস্বতী পূজা কৰিব লাগে সৰস্বতী পূজা হিচাপে থাকিবলৈ দিয়ক আৰু এটা কথা এটা চৰকাৰলৈ অনুৰোধ মানে সৰস্বতী পূজাত যাতে ছাত্ৰ ছাত্ৰীসকলৰ ড্ৰেছটো ইউনিফৰ্ম হিচাপে মানে বিদ্যালয়ৰ যিটো বাধ্যতামূলক কৰিব লাগে সাজ পোছাক সেইটো হ'লে আমি ভাল পাম ইউনিফৰ্ম বাধ্যতামূলক কৰিব লাগে এইটো এটা চৰকাৰৰ মানে অনুৰোধ আৰু আমাৰ বুলিয়ে নহয় সকলোৰে অনুৰোধ ঠিক আছে আজিলৈ সামৰিছোঁ আকৌ নেক্সট ভিডিঅ' আমি পৰৱৰ্তী সময়ত আপোনালোকৰ আনিবলৈ চেষ্টা কৰিম ঠিক আছে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কি আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঘণ্টা মাৰি দিয়ে এইটো ঘণ্টাটো মাৰাবি